যিমানখিনি যুৱক আজি আপুনি আছে, ইমানখিনি যুৱক আজিৰ পিছত জীৱনত আৰু কেতিয়াও নাথাকিব। আজি আপোনাৰ ওচৰত সেই সময় আছে, যি সময়ত আজি আপুনি এজন যুৱক হিচাপে পৃথিৱীত জীয়াই আছে। আপোনাৰ আগামী জীৱনত আপুনি কেনেকৈ জীয়াই থাকিব, কি কৰিব, এই সকলোবিলাকৰ প্ৰভাৱ যদি কাৰো ওপৰত পৰে, সেইটো হ'ব কেৱল আপুনি নিজেই, অৰ্থাৎ আপোনাৰ ওপৰতেই ইয়াৰ প্ৰভাৱটো পৰিব। আজি আপুনি যি গছ ৰোপণ কৰিব, সেইটো পিছলৈ যায় কিমান ফল লাগিব, সেইটো আপোনাক আজিৰ সময়তে ঠিক কৰিব লাগিব। যদি সেই গছত ফল লাগে, তেতিয়াহ'লে আপোনাৰ অধিকাৰ থাকিব, আৰু যদি সেই গছত কাঁইট থাকে, তেতিয়াহ'লেও সেইটো আপোনাৰ গাতেই লাগিব। আমাৰ জীৱনত যৌৱনটো এনেকুৱা এটা সময়, যাক সঠিক ৰাস্তাত ব্যৱহাৰ কৰিব পাৰিলে ইতিহাস ৰচিব পাৰিব, আৰু যদি বেয়া ৰাস্তাত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে জীৱনটো একেবাৰে শেষ হৈ যাব। সেইকাৰণেই 9টি এনেকুৱা ভুল আছে, যিবিলাক যদি আপুনি কৰে, তেতিয়াহ'লে আপুনি একোৱেই নাপাব, কিন্তু বহুত বস্তু হেৰাই পেলাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা কথা ক'ব বিচাৰিছোঁ, যদি এই ভিডিঅ'টো সম্পূৰ্ণ আপুনি নেদেখে, সেইটো আপোনাৰ জীৱনৰ এটা ভুল হ'ব। কাৰণ যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণ নেদেখে, তেতিয়াহ'লে আপুনি জানিব নোৱাৰিব, যিটো হয়তো আপুনি আজিৰ তাৰিখত কৰি আছে বা আপোনাৰ কৰা উচিত নহ'ব। ভুল নম্বৰ 1, আপোনাৰ প্ৰতিটো ছেকেণ্ড, প্ৰতিটো টকা, প্ৰতিটো কথাকে ফাল্টু কামত ব্যৱহাৰ নকৰিব। সময় হ'ল এনেকুৱা এটা সম্পদ, যিটো সকলোৱে পায়, কিন্তু এইটো প্ৰত্যেকে ছেকেণ্ড হিচাপে পায়, আৰু আপুনি এইটো নেজানে যে আপোনাৰ এই সময়টো কেতিয়া শেষ হৈ যাব। আপোনাৰ প্ৰতিটো সময়ত, প্ৰতিটো ছেকেণ্ডত বাচি থাকিব লাগিব, আৰু সেইটোকেই কোৱা হয় বৰ্তমান। বৰ্তমান অবিহনে সময় আপোনাক আন কিবা দিব নোৱাৰিব। না আপোনাৰ ভৱিষ্যত জানিব পাৰিব, না আপোনাৰ গুচি যোৱা কালিক পৰিৱৰ্তন কৰিব পাৰিব। সেইবাবেই যদি আপুনি কিবা পৰিৱৰ্তন কৰিব পাৰে, তেতিয়াহ'লে সেইটো আপোনাৰ বৰ্তমান জীৱন। এতিয়া যদি আপুনি কিবা কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ফাল্টু কামবিলাক বাদ দি আপুনি কেৱল ভাল কাম কৰিব পাৰে। সকলো সময়তে টোপনি অহা, মোবাইল চোৱা, সময় নষ্ট কৰা, এই কামবিলাক বাদ দি আপুনি সেই কামটো কৰিব পাৰে, যিটো কৰিলে আপোনাৰ এটা পৰিচয় গঠন হ'ব। আজি আপুনি আপোনাৰ কামত যিমান শক্তি প্ৰয়োগ কৰিব পাৰে, সেই শক্তিটো আগামী দিনত আপুনি লগাব নোৱাৰিব। কাৰণ আপোনাৰ যিটো শৰীৰ আছে, সেইটো এটা মেচিনৰ দৰে, যিটো পুৰণা হৈ যাই আছে, অৰ্থাৎ আপুনি বৃদ্ধ হৈ যাই আছে। সময়ৰ পিছত কথা কম টকাক লৈ। টকা এনেকুৱা এটা বস্তু, যিটোৰ কাৰণে মানুহে আজি নিজৰ জীৱনৰ ৰিস্ক ল'বলৈ সাজু হৈ যায়, যাৰ কাৰণে এজন শ্ৰমিকে ৰ'দৰ মাজত ঘাম হৰায়। এই পৃথিৱীতে মানুহক যদি কোনো বস্তুৱে আটাইতকৈ বেছি বিজি কৰি ৰাখিছে, সেইটো হ'ল টকা। টকা আপোনাৰ হওক বা আপোনাৰ দেউতাৰেই হওক, প্ৰতিটো টকা আপোনাক তাতেই খৰচ কৰিব লাগিব, য'ত সঁচাকৈ আপোনাৰ প্ৰয়োজন আছে। য'ত খৰচ কৰিলে আপোনাৰ জীৱন নহ'লে বেলেগৰ জীৱনত কিবা নহয় কিবা লাভ হ'ব। আপোনাৰ পকেটৰ টকা এটা ইনভেষ্টৰ নিচিনা হোৱা উচিত। সময় ও টকাৰ পিছত কথা কম আপোনাৰ কথাক লৈ।
আপুনি যিবিলাক কথা কয় সেই কথাবিলাকৰ মাজত অনেক বেছি শক্তি আছে। এই পৃথিৱীত যদি কোনো বস্তুৱে বেছি মানুহৰ মন ভাঙিছে তেতিয়াহ'লে সেইটো হ'ল কথাৰ কাৰণে, কামৰ কাৰণে নহয়। কিন্তু এই পৃথিৱীত আটাইতকৈ বেছি পৰিৱৰ্তন হৈছে কথাৰ কাৰণেই। কোনো কথা যদি কাৰোবাক লিখি দিয়া হয় বা কাৰোবাৰ মুখত কৈ দিয়া হয়, এই কথাবিলাক একবাৰ যদি আপোনাৰ জীৱনৰ পৰা গুচি যায় সেইটো আৰু কেতিয়াও ঘূৰাই ল'ব নোৱাৰিব। গতিকে আপোনাৰ কথা যদি আপোনাৰ পৰা গুচি যায় সেইটো আৰু কেতিয়াও ঘূৰাই ল'ব পৰা নাযায়। সেইকাৰণে আপোনাৰ কথা ব্যৱহাৰ কৰোঁতে অন্যজনৰ প্ৰশংসাত ব্যৱহাৰ কৰক, পজিটিভ কথা কোৱা ক্ষেত্ৰত ব্যৱহাৰ কৰক, মানুহৰ সাহস বঢ়োৱাৰ বাবে ব্যৱহাৰ কৰক, কোনো মানুহৰ জীৱনক সুন্দৰ কৰাৰ বাবে ব্যৱহাৰ কৰক। কিন্তু কাৰোবাক অপমান নকৰিব বা কাৰোবাক সৰু কৰাৰ কাৰণে ব্যৱহাৰ নকৰিব। বেলেগৰ পিছফালে যাই কোনো কথা ক'ব নালাগে। অন্য মানুহৰ জীৱন লৈও কেতিয়াও বিচাৰ কৰিব নালাগে, কাৰণ সন্মুখৰ ব্যক্তিজনেতো কষ্ট পায় আৰু আপোনাৰো এনাৰ্জি কমি যাব। ভুল নম্বৰ 2, লক্ষ্য নোহোৱাকৈ জীয়াই থকা উচিত নহয়। যদি আপুনি এজন যুৱক হৈ আছে বা আপোনাৰ বয়স যিমানেই নহওক কিয়, তেতিয়াহ'লে এই ভুলটো ভুলেও নকৰিব। কোনো নহয় কোনো লক্ষ্য নোহোৱাকৈ জীয়াই নাথাকিব। জীৱনত জীয়াই থকা আৰু জীৱন পাৰ কৰাৰ মাজত পাৰ্থক্য আছে। এটা নিৰ্দিষ্ট লক্ষ্যৰ ফালে চলা আৰু লক্ষ্য নোহোৱাকৈ চলাৰ মাজত বহুত পাৰ্থক্য আছে। কাম কৰা আৰু নিজৰ এটা নিৰ্দিষ্ট লক্ষ্যৰ কাৰণে কাম কৰাৰ মাজত পাৰ্থক্য আছে। কোনো লক্ষ্য নোহোৱাকৈ জীয়াই থকাটো ৰছী নথকা কাইটৰ দৰে, যিয়ে আকাশতো উৰিব কিন্তু সি ক'ত যাব আৰু ক'ত পৰি যাব এইটো বতাহৰ ওপৰত নিৰ্ভৰ কৰে। সেইটো জীৱনৰ কোনো মূল্য নাই, যিটো জীৱনৰ কোনো লক্ষ্য নাই, আৰু সেই মানুহৰ কোনো মূল্য নাই যি মানুহে লক্ষ্য নোহোৱাকৈ জীয়াই আছে। এই পৃথিৱী ঘূৰি আছে কাৰণ তেওঁৰ এটা লক্ষ্য আছে, যাৰ বাবে দিন আৰু ৰাতি হৈ আছে। সূৰ্য এইটো কাৰণেই জ্বলে বা জ্বলিব লাগে যে তেওঁৰ পোহৰ দিব লাগিব। এটা গছ সেইকাৰণেই ডাঙৰ হয় যে তেওঁৰ ছাঁ দিব লাগিব, ফল দিব লাগিব। তেতিয়াহ'লে আপুনি আপোনাৰ জীৱনৰ লক্ষ্য কি? আপোনাৰ জীৱনত কিয় জীয়াই থাকিব? এই পৃথিৱীত কোনো বস্তুৱেই বিনা কাৰণত ভগৱানে সৃষ্টি কৰা নাই। তেতিয়াহ'লে আপুনি আপোনাৰ জীৱনত লক্ষ্য নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰিব? আকাশত মেঘ এইটো কাৰণতে হয় যাতে বৰষুণ আহিব পাৰে। প্ৰত্যেক বস্তুৰ পৰিচয় তেওঁৰ লক্ষ্যৰ বাবেই হয়। যদি কোনো বস্তু এই পৃথিৱীত আছে তেতিয়াহ'লে কিয় আছে? আপুনি এই পৃথিৱীত আছে কিয় আছে? আপোনাৰ পৰিচয় কি? কেৱল আপোনাৰ নাম দি তেতিয়ালৈকে আপোনাৰ পৰিচয় নহ'ব যেতিয়ালৈকে আপুনি কোনো ডাঙৰ কাম কৰিব নোৱাৰিব। আপোনাৰ নামটোতো আপুনি ৰখা নাই, সেইটোতো আপোনাৰ মাক দেউতাকে ৰাখিছে। তেতিয়াহ'লে এই পৃথিৱীত আপোনাৰ কি আছে? আপোনাৰ পৰিচয় হৈছে আপোনাৰ লক্ষ্য, আপোনাৰ পৰিচয় হৈছে আপোনাৰ উদ্দেশ্য। আপুনি যদি কাম কৰে তেতিয়াহ'লে আপুনি পৰিচিতি পাব, আপোনাৰ মানুহে চিনিব। আপোনাৰ কাম কৰাৰ বাবে লক্ষ্য থকা এটা বিৰাট দৰকাৰ।
আপোনাৰ প্ৰতিটো মুহূৰ্ত সেই লক্ষ্যৰ কাৰণে ব্যৱহাৰ কৰা উচিত, কিন্তু তাৰ আগত আপোনাৰ ওচৰত লক্ষ্যটোতো থাকিব লাগিব। সেইকাৰণে আপুনি এই ভুল নকৰিব যে আপুনি কেৱল জীয়াই আছে, কিন্তু আপুনি নেজানে আপোনাৰ জীৱনৰ লক্ষ্য কি। ভুল নম্বৰ 3, কোনো কামক কালি কৰিম বুলি থৈ নিদিব। কোনো কাৰণ নোহোৱাকৈ যদি আপুনি কয় কামটো মই কালি কৰিম, তেতিয়াহ'লে এইটো আপোনাৰ জীৱনটোক নষ্ট কৰি দিয়াৰ আটাইতকৈ সহজ আৰু কাৰ্যকৰী উপায়। কামটো পিছত কৰিম বুলি কোৱা পৰিস্থিতিটোক প্ৰক্ৰাষ্টিনেশ্যন বুলি কোৱা হয়, চিধা ভাষাত কামচোৰ। আৰু কামচোৰি মানুহে কিয় কৰে? এই কামটোতো আজিয়ে আপোনাক কৰিব লাগিলে হয়, কিন্তু আপুনি কি কৰিছে? আজি আপুনি আৰাম কৰিছে। আপোনাৰ আৰাম যাতে নষ্ট নহয় তাৰ বাবে আপুনি আপোনাৰ কামক কালি কৰিম বুলি কৈছে। কিন্তু এবাৰ ভাবি চাওক, ইয়াৰ প্ৰভাৱটো কাৰ ওপৰত পৰিব? আপোনাৰ প্ৰতিবেশীৰ ওপৰত, নে আপোনাৰ ওপৰত, নে অন্য কোনো মানুহৰ ওপৰত? আপুনি যিবোৰ কাম নকৰে তাৰ কাৰণে মূল্য কাক দিব লাগিব? সেইটো হ'ল কেৱল মাত্ৰ আপোনাকে দিব লাগিব। যদি আপুনি আপোনাৰ কামবিলাক পিছত কৰিম বুলি কৈ থৈ দিয়ে, তেতিয়াহ'লে এটা সময়ত আপোনাৰ ইমান কাম জমা হ'ব যে আপুনি এই কামবিলাক আৰু কৰিব নোৱাৰিব। তেতিয়া আপুনি ইমান চিন্তাত পৰি যাব যে আপুনি আফচোচ কৰা বাদে আৰু একো কৰিব নোৱাৰিব। যিসকলে তেওঁলোকৰ কাম কালি কৰিম বুলি এৰি দিয়ে, তেওঁলোকে এই কাৰণেই এৰি দিয়ে, তেওঁলোকে জানে যে অহাকালি তেওঁলোকৰ কোনো ক্ষতি নহ'ব। কিন্তু আপোনাক এইটো জানিব লাগিব যে আজি যাৰ জীৱনত কঠিন পৰিস্থিতি চলিছে, সেইসকলেও এটা সময়ত কেতিয়াবা এনেকুৱা চিন্তা কৰি এনেকুৱা কৰা নাই যে কালি একোৱেই নহয়, কিন্তু তেওঁলোকক লগত এনেকুৱা হৈছে যিটোৰ সম্পৰ্কত তেওঁলোকে কেতিয়াও কল্পনাও কৰা নাই। আৰু ময়ো নিবিচাৰোঁ যে আপোনাৰ লগতো তেনেকুৱাই হওক। কিন্তু আপুনি কাম কৰিব কেনেকৈ? যেতিয়া আপুনি প্ৰতিটো কামক কালি কৰিম বুলি কয়, এটা কথা মনত ৰাখিব, কালি কেতিয়াও নাহে। আৰু আজি আপোনাৰ শৰীৰত যি শক্তি আছে সেইটো অহাকালি কম হৈ যাব। সেইকাৰণেই আজি যদি আপুনি কামটো কৰিব নোৱাৰে, তেতিয়াহ'লে সেই কামটো আৰু কেতিয়াও আপুনি কৰিব নোৱাৰিব। ভুল নম্বৰ 4, নিজৰ অসফলতাৰ কাৰণে অন্য কোনোবাক দায়ী নকৰিব। অন্যৰ ওপৰত কেতিয়াও অভিযোগ নকৰিব যে তুমি যদি মোক বাধা নিদিলা হয়, মই এই কামটো কৰিব পাৰিলোঁ হয়। যদি এনেকুৱা নহ'লে হয়, মই অমুকটো কাম কৰিব পাৰিলোঁ হয়। যদি কিন্তু তোমাৰ কাৰণে, পৰিৱেশৰ কাৰণে, চিষ্টেমৰ কাৰণে যিমান অজুহাত আপোনাৰ ওচৰত আছে, নিজৰ অসফলতাৰ দায়টো অন্যৰ কান্ধত চপোৱাৰ কাৰণে, এইটো খুব বেয়া এটা অভ্যাস। যদি আপোনাৰ বেলেগৰ ওপৰত অভিযোগ কৰাৰ অভ্যাস আছে, তেতিয়াহ'লে এই অভ্যাসটোত এতিয়াই ত্যাগ কৰি দিয়ক। কাৰণ আপোনাৰ জীৱনৰ দায়িত্বটো অন্য কোনোবাই লৈ লোৱা নাই যে কোনোবাই আপোনাৰ হাৰি যোৱাৰ দায়িত্ব ল'ব। আপোনাৰ জীৱনৰ সম্পূৰ্ণ দায়িত্বটো আপোনাৰেই। আপুনি ফেইল কৰক বা পাছ কৰক, দুয়োটাৰে দায়িত্ব আপোনাৰেই। কিছুমান মানুহে ভাবে যে তেওঁলোকৰ জীৱনৰ সৰুতকৈ সৰু ভুলৰ বাবে বেলেগক দায়ী কৰে। মই এইটো কোৱা নাই যে আপুনি অন্য মানুহৰ কথা নাভাবিব। এই অভিযোগটো কেতিয়াও
না নিজৰ ওপৰত কৰিব না বেলেগৰ ওপৰত, কেৱল মাত্ৰ আপোনাৰ শিকিব লাগিব। আপোনাক এইটোক শিকিব লাগিব, এইটো কিয় হ'ল, তেতিয়াহ'লে এই ভুলটো পুনৰাই আপুনি আৰু কেতিয়াও নকৰিব। কাকো অতি দ্ৰুত বিশ্বাস কৰিব নালাগে। বেছিভাগ এনেকুৱা দেখা যায়, কোনো মানুহ যিমান দ্ৰুত কাৰোবাক বিশ্বাস কৰিব, সিমান দ্ৰুত তেওঁলোকৰ মাজত শত্ৰুতাৰ সৃষ্টি হৈ যাব। নতুন বন্ধু বনোৱা ভাল কথা আৰু নিজৰ অনুভৱবিলাক শ্বেয়াৰ কৰাও ভাল কথা, কিন্তু আপুনি যাক কৈ আছে তেওঁ কি আপোনাৰ নিচিনাকৈ বুজি পাই আছেনে? আপুনি কেতিয়াও স্পীডত ক'ব নোৱাৰিব যে এই মানুহজন ভাল বা বেয়া। সম্পৰ্ক সৃষ্টি কৰাৰ আগত আপুনি যিমান চিন্তা কৰিব, সিমান আপোনাৰ সম্পৰ্কটো ভালকৈ বজাই থাকিব। কিছু ক্ষেত্ৰত ব্যতিক্ৰম হ'ব পাৰে, কিন্তু বেছিভাগ ক্ষেত্ৰত খুব বেছি দ্ৰুত মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে। বিশ্বাস নোহোৱাকৈ পৃথিৱী নচলিব। পৃথিৱীৰ সকলো বস্তুকেই বিশ্বাসে বান্ধি ৰাখিছে, কিন্তু সমস্যাটো তেতিয়া হয় যেতিয়া কোনোবাই বিশ্বাসৰ সুযোগ লয়। সেয়ে আপুনি অতি সোনকালে কাৰোবাক বিশ্বাস কৰি নিজৰ পাৰ্চনেল কথা, নিজৰ সপোনৰ কথা, নিজৰ অৰ্থৰ কথা নক'ব। বিশ্বাস এনেকুৱা এটা কথা যিটো ক'বলৈ মাত্ৰ 1 ছেকেণ্ড সময় লাগে, কিন্তু এইটো প্ৰমাণ কৰিবলৈ গোটেই জীৱনো লাগিব পাৰে। সেইকাৰণে কাৰোবাক বিশ্বাস কৰাৰ আগত খুব ভালকৈ চিন্তা কৰি চাওক যে সন্মুখৰ ব্যক্তিজন আপোনাৰ জীৱনত ইমান গুৰুত্বপূৰ্ণ কিয়, আৰু নিজৰ লক্ষ্যৰ সম্পৰ্কত যিকোনো মানুহক কৈ নিদিব, নহ'লে তাৰ পৰা আপুনি কোনো নিগেটিভ কথা শুনিব পাৰিব, যাৰ ফলত আপোনাৰ লক্ষ্যৰ প্ৰতি থকা জেদটো দুৰ্বল হৈ যাব। সেইকাৰণে কাৰোবাক সম্পূৰ্ণৰূপে বিশ্বাস কৰাৰ আগত তেওঁক বুজাৰ কাৰণে কিছু সময় লওক। ভুল নম্বৰ 6, নিজৰ পৰিবাৰ বা মা দেউতাকক ইগনোৰ নকৰিব। সেই পৰিয়ালৰ কোনো কাম নাই যি পৰিয়ালৰ সকলোৱে মিলি একেলগে কথা নকয়, এজনে আনজনৰ দুখক শ্বেয়াৰ নকৰে। আপোনাৰ পৰিবাৰ যেনেকুৱাই নহওক কিয়, যেতিয়া আপোনাৰ লগত সঁচাই বেয়া হ'ব, তেতিয়া সকলোৰে আগত আপোনাৰ পৰিয়ালেই আগত থাকিব। আজিকালিৰ ল'ৰা ছোৱালীবোৰৰ তেওঁলোকৰ মাক দেউতাকৰ লগত কথা কোৱাৰ সময় নাই, তেওঁলোকৰ সম্পৰ্কত বুজাৰ ভবাৰ সময় নাই। একে ঘৰত থাকিলেও দেখা যায় যে এজনে আনজনৰ লগত কথাও নকয়। কোনেও নেজানে যে তেওঁলোকৰ পৰিয়ালৰ অন্য এজন সদস্যৰ মনত কি চলি আছে। যেতিয়া জানে তেতিয়া সকলোৱে অবাক হৈ যায়। তেতিয়া মনত আহে যে প্ৰথমতে যদি মই এই বিষয়ত কথা পাতিলো হয়। গতিকে আপোনাৰ পৰিয়ালৰ কথাক গুৰুত্ব দিয়ক। বাবা মাৰ কথাটো অৱশ্যই শুনিব। যদি আপোনাৰ মাক দেউতাকে আৰু সংগ ত্যাগ কৰিবলৈ কৈ আছে, তেতিয়াহ'লে বিশ্বাস কৰক একেবাৰে সঁচা কথা কৈছে। আপুনি চকু বন্ধ কৰি আপোনাৰ মাক দেউতাকক বিশ্বাস কৰিব পাৰে, যেনেকৈ আপুনি সৰু কালত জাপ দিছিল আৰু আপুনি ভাবিছিল তলত থকা দেউতাকে মোক ধৰিব। কিমান বিশ্বাস কৰিছিল তেতিয়া আপুনি আপোনাৰ মাক দেউতাকক, কিন্তু আজি আপুনি সেই বিশ্বাসটোক হেৰাই পেলাইছে। কেইবছৰ পিছত হয়তো তেওঁলোকে বুঢ়া হৈ যাব, তেওঁলোকে হয়তো এই পৃথিৱীৰ পৰা গুচি যাব, কিন্তু তাৰ পিছত আপুনি কেৱল আফচোচ কৰিব, কাৰণ তেতিয়া আপুনি আপোনাৰ জীৱনৰ খুব ডাঙৰ এটা অংশ হেৰাই পেলাব। সেয়ে আপোনাৰ মা দেউতাই যদি কিবা কয় সেইটো লৈ আপুনি বিৰক্ত বোধ নকৰিব, কাৰণ আপুনি নেজানে যে আপুনি সৰুকালত তেওঁলোকক কিমান বিৰক্ত কৰিছে। ভুল নম্বৰ 7, জীৱনত এনেকুৱা এটা দিনো যাতে নেযায় যিটো দিনত আপুনি আপোনাৰ লক্ষ্যৰ কাৰণে আপুনি সময় দিয়া নাই। প্ৰতিদিন সূৰ্য উঠে আৰু সূৰ্য অস্ত যায়,
এনেকুৱা এটা দিনো নহ'ব যিদিনা সূৰ্য বাহিৰ হোৱা নাই বা সূৰ্য মাৰ যোৱা নাই। সূৰ্যৰ কাৰণেই এই পৃথিৱীৰ সমস্ত মানৱ জীৱন আৰম্ভ কৰে। আপুনি সূৰ্যৰ লগত উঠি পৰে, কিন্তু সূৰ্যৰ লগত টোপনিত যোৱাৰ আগত আপোনাৰ মনত যদি এই সান্তনাটো নাথাকে যে মই সম্পূৰ্ণ সততাৰে মই পৰিশ্ৰম কৰা নাই, তেতিয়াহ'লে আপোনাৰ সেই দিনটোৱেই ফাল্টু হৈ যাব। এই পৃথিৱীত যিমান মহান মানুহ জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ শেষ নিশ্বাস পৰ্যন্ত সেই কামটোৱেই কৰি গৈছে যি কামৰ কাৰণে মানুহে তেওঁলোকক পৃথিৱীত চিনি পায়। সফলতা কোনো এটা লক্ষ্য অৰ্জন কৰাত নকয়, বৰং সফলতা হ'ল সেই লক্ষ্যৰ কাৰণে প্ৰতিদিনেই কাম কৰি থকা। আপোনাৰ যিমান বেছি দায়িত্ব নাথাকক কিয়, আপুনি সেই কামৰ বাবে আপুনি সময় বাহিৰ কৰিবই, যি কামটোৱে আপোনাক আপোনাৰ লক্ষ্যৰ ওচৰলৈ লৈ যাব। ভুল নম্বৰ 8, কোনো কামক মাজ ৰাস্তাত এৰি নিদিব। এইটো কেনেকুৱা হ'ব? যদি আপুনি ট্ৰেইনত ক'ৰবাত যাবলৈ ওলাইছে আৰু মাজে মাজে ট্ৰেইনটো বন্ধ হৈ যায় বা ৰৈ দিয়ে, গতিকে যদি আপুনি ভাবে যে মই এই কামটো কৰিম, তেতিয়াহ'লে সেই কামটো সম্পূৰ্ণ নোহোৱালৈকে এৰিব। যদি কোনো কাম অলপ কৰি এৰি দিব লগা হয়, তেতিয়াহ'লে সেই কামটো আৰম্ভই নকৰিব। আপুনি যদি কোনো কাম আধা কৰি এৰি দিয়ে, মানে আপুনি আপোনাৰ সময়টোক নষ্ট কৰিলে। যদি আপোনাৰ 200 কিলোমিটাৰ যাব লাগে আৰু আপুনি যদি 100 কিলোমিটাৰ যাই ৰৈ দিয়ে, তেতিয়াহ'লে কোনো লাভ নহ'ব। তেতিয়া আপুনি না সেই কামটোক কৰিব পাৰিলে, না আপোনাৰ সেই কামটোক অন্য কামত লগাব পাৰিলে। সেইকাৰণে যিকোনো কাম আৰম্ভ কৰাৰ আগতেই চিন্তা কৰা উচিত। কিন্তু যদি একবাৰ আপুনি কাম কৰা আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে আপুনি আৰু গুচি আহিব নালাগে। ভুল নম্বৰ 9, সকলো সময়ত কেৱল নিজৰ বিষয়ে চিন্তা নকৰিব, অৰ্থাৎ স্বাৰ্থপৰ নহ'ব। মনত ৰাখিব, আপোনাৰ জীৱনত এনেকুৱা বহুত কাম আছে যি কামবিলাক অন্যৰ সাহায্যৰ কাৰণে আপুনি কৰিব পাৰিছে। যদি আপুনি কেতিয়াবা কাৰো সাহায্য লৈছে, তেতিয়াহ'লে সেই সাহায্যক আপুনি 10 গুণ কৰি ঘূৰাই দিব লাগিব। আৰু এইটোৱেই হৈছে মনুষ্যত্ব। যি মানুহে কেৱল তেওঁৰ নিজৰ সম্পৰ্কত ভাবে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই। মানুহবোৰ তেওঁৰ পৰা আঁতৰত যাব, কাৰণ তেওঁৰ সত্যটো সকলোৱে জানে। এই জীৱনৰ কোনো মূল্য নাই যি জীৱনত আপুনি কাৰোবাক সহায় কৰা নাই। সেয়ে যদি কোনোবাই আপোনাৰ ওচৰত সাহায্য বিচাৰে, আপুনি মানা নকৰিব যদি আপুনি সেই সাহায্যটো কৰিব পাৰে। এনেকুৱাও হ'ব পাৰে যে পৃথিৱীত কেৱল আপোনাক এই মানুহজনক সাহায্য কৰাৰ বাবে পঠাইছে। সেইকাৰণেই কেতিয়াও কেৱল নিজৰ বিষয়ে চিন্তা নকৰিব। এইটো চিন্তা কৰক যে এই পৃথিৱীৰ বাবে আপুনি কি কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব।